বাধা বিঘিনি আহিব সেই বাধা বিঘিনিবোৰ নিৰন্তৰে একান্তভাৱে বাধা বিঘিনিৰ সন্মুখীন হৈ প্ৰত্যাহ্বান নেওচি জীৱনটো আগবঢ়াই যাব যিজনে আগবাঢ়ি যাব সেইজনহে জীৱন যুদ্ধৰ প্ৰকৃত মানুহ হ'ব পাৰিব। আজি তোমালোকৰ এয়া জীৱনৰ যিটো প্ৰথম স্টেপ প্ৰথম তোমালোকৰ খোজ এইখন বিদ্যালয়ৰ পৰা বিদায় লৈ এখন নতুন বিদ্যালয়লৈ তোমালোকে গমন কৰিবা। তোমালোকে তাতো কিছুমান প্ৰত্যাহ্বান পাবা, তাতো তোমালোকৰ ভাল বেয়া বন্ধু বান্ধৱীসকল লগ পাবা। যেনেকুৱাকে হাঁহ দেখিছানে, হাঁহে যেতিয়া লেতেৰা বস্তু খায়, আমি যেতিয়া হাঁহবিলাক চৰে নাই লেতেৰা জেগাত চৰে নহয়, হাঁহে কিন্তু কেতিয়াও বেয়া বস্তু নাখায়, ঠোঁটেৰে গুচাই যিটো অমৃত ভাল সেইটো বস্তুহে খায়। আমি হাঁহৰ নিচিনা হ'বলৈ চেষ্টা কৰিব লাগিব। জীৱনত আমি ভাল বেয়া শুদ্ধ অশুদ্ধ বহুত মানুহ পাম, কিন্তু নিজক সেই বেয়াবোৰৰ পৰা আঁতৰাই হাঁহৰ নিচিনা হাঁহে যেনেকুৱাকে বেয়াবোৰ আঁতৰাই ভালৰটো গ্ৰহণ কৰে, আমিও বেয়াবোৰ আঁতৰাই আমি ভালটো গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমি জীৱনত কিবা এটা কৰিব পাৰিম। তোমাৰ অকণমান আৰু 2 বছৰমান কেইবছৰমান যোৱাৰ পিছত তোমালোকৰ লগৰবিলাকে অকণমান শিখৰ যাচিব, অকণমান খাই দিয়া, অকণমান চিগাৰেট যাচিব, অকণমান খাই দিয়া। তোমাৰ বিবেক হ'ব লাগিব শিখৰটো ভাল বস্তু নে বেয়া বস্তু। ঘৰৰ মা দেউতাই ক'লে নহ'ব, কোনোবাই ক'লে নহ'ব যে শিখৰ বেয়া নাখাবা। তোমাৰ নিজৰ বিবেকে খুলি ল'ব লাগিব যে এই বস্তুটো মই গ্ৰহণ যে কৰিম ভাল নে বেয়া। যিজনে ভাল বেয়া শুদ্ধ অশুদ্ধ বিচাৰ কৰিব পৰা শক্তি থাকে সেইজন মানুহক জীৱনত কোনো পিছ পেলাব নোৱাৰে। সেইজন মানুহে জীৱনত আগবাঢ়ি যাবই যাব। তোমালোককো কৈছো জীৱনত ভাল বেয়া সকলোবোৰ আহিব, আৰু জীৱনটো আগবঢ়াই নিব লাগিলে ভাল বেয়া আহিবই লাগে। বেয়া আহিলে সমস্যা আহিলেহে জীৱনটো আগবাঢ়ি যাব পৰা যায়। কেৱল যদি তুমি ভালৰ মাজেৰে আগবাঢ়ি যোৱা তেতিয়া কিন্তু তোমাৰ জীৱনটো সাৰ্থক নহ'ব। বেয়া মাজেৰে আগবঢ়াই গ'লে সেই যিখিনি সমস্যা আহিব প্ৰত্যাহ্বান হ'ব, সেই প্ৰত্যাহ্বানবোৰ কেনেকুৱাকৈ আমি নেওচি আগবাঢ়ি যাব পাৰিম সেইটো তুমি জীৱনত শিকিব পাৰিবা। তাৰ মাজতে চাৰি ক'লে নোৱাৰো শব্দ। আমাৰ কবিয়ে কৈ গৈছে যে নোৱাৰা শব্দটো কাৰো ক্ষেত্ৰত মইতো কওঁ মোৰ ভাষাত যে নোৱাৰা শব্দটো মূৰ্খৰ ভঁৰালতে থাকে। নোৱাৰা শব্দটো ক'ত থাকে? মূৰ্খৰ ভঁৰালত থাকে বুলি কওঁ। অমুকে অমুক পৰীক্ষা দিছে মই নোৱাৰো। বহুতে কয় অমুকে অমুক পৰীক্ষা দিছে মই নোৱাৰো। এই পৃথিৱীত নোৱাৰা কাম একো নাই। তোমালোকৰ নিচিনা আমাৰ নিচিনা মানুহে গৈ পেলাই এৰোপ্লেন যদি উৰাই আছে, তোমাৰ নিচিনা আমাৰ নিচিনা মানুহে গৈ পেলাই কি কৰিছে এতিয়া চন্দ্ৰত গৈছে। জন্ম হোৱাৰ দিনাখনে কিন্তু তেওঁলোকে শিকি অহা নাই চন্দ্ৰত কেনেকুৱাকে যাব লাগে। জন্ম হোৱাৰ দিনাখনে তোমালোকৰ নিচিনাই আছিল। তাৰ পাছত 5ম শ্ৰেণী পাছ কৰিলে, মেট্ৰিক পাছ কৰিলে, BA পাছ কৰিলে, ৰিচাৰ্চ কৰিলে, তাৰ পাছত গৈ পেলাই চন্দ্ৰত গৈ পালে। গতিকে তোমালোকৰ সেই যিটো অন্তৰত যিটো সাহস যিটো প্ৰেৰণা, সেই প্ৰেৰণা তোমালোকৰ অন্তৰত সদায় বহি ৰাখিব লাগিব। জীৱনটোত যদি জন্ম লৈছো কিবা এটা কৰিহে যাম নে সকলোৱে জন্ম লৈছো কাৰণে মই লৈছো, সকলোৱে ভাত খাই কাৰণে মই খাইছো নহয়। আমি যদি জীৱনটোত জন্ম লৈছো, যদি ইমান প্ৰত্যাহ্বান হয় সৰুৰ পৰা ইমান কষ্ট কৰি মা দেউতাই ডাঙৰ দীঘল কৰিলে, ইমান কষ্ট কৰি আমাক শিক্ষা দীক্ষা দিলে, গতিকে এতিয়া মোৰ কাম হ'ব মই কিবা এটা কৰিব লাগিব। এনেকুৱা কাম কৰি থৈ যাম যিটো কাম নেকি 10 জনে কয় যে অতি সুন্দৰ হৈছে। বহুত মাক দেউতাকে আছে ল'ৰা ছোৱালীক লৈ গৰ্ব কৰে, আৰু বহুত ল'ৰা ছোৱালী আছে মাক দেউতাকক লৈ পেলাই গৰ্ব কৰে। আমি কম যিদিনাখন তোমাক লৈ তোমাৰ মা দেউতাই গৰ্ব কৰিব, যিদিনাখন তোমাৰ পৰিচয়ৰে মা দেউতাৰ পৰিচয় হ'ব, সেইদিনাখনে তোমাৰ আচল পৰিচয়। মোৰ দেউতা ডিচি বুলি কৈ পেলাই মই পিতাহী মাৰি লাভ নাই। মই যিদিনাখন ডিচি হ'ব পাৰিম, মোৰ দেউতাই সেই ঠেলা বা ৰিক্সা চলাই যিদিনাখন ক'ব পাৰিব যে মোৰ ল'ৰাজন ডিচি, সেইদিনাখনহে জীৱনটো আচল সাৰ্থক। দেউতাই দিয়া গাড়ী বাইক ঘূৰাই একো লাভ নাই, দেউতাই কিনি দিয়া 4 চকীয়া গাড়ীখন কিনি লাভ নহ'ব যিদিনাখন মই এখন চাইকেল কিনিব নোৱাৰিম।
যিদিনাখন মই নিজে পঢ়া শুনা কৰি জ্ঞানী হয় এখন নিজে চাইকেল কিনিব পাৰিম সেইদিনাখনহে মই আচল সাৰ্থক মা দেউতাই ঢেৰ বস্তু দিব মা দেউতাই সৰুৰ পৰা ডাঙৰ কৰিছে এটা তোমাৰ দায়িত্ব হ'ব পঢ়া শুনা কৰি ডাঙৰ মানুহ হয় মা দেউতাৰ হৈ কিবা এটা কৰিব লাগিব সমাজৰ হৈ কিবা এটা কৰিব লাগিব আৰু সৰুৰ পৰাই যি ল'ৰা ছোৱালী ভাল সৰুৰ পৰাই ভাল সৰুৰ পৰাই অন্তৰত জেদ ভাৱ থাকিব লাগিব জেদ অন্যৰ লগত নহয় জেদ কৰিব লাগে সদায় নিজৰ লগত অমুকে যদি অমুক কামটো কৰিব পাৰিছে মই কিয় নোৱাৰো মোৰ দুৰ্বলতা ক'ত আছে অমুকে যদি ৰাতিপুৱা ইমান ঠাণ্ডা 3 বজাতে উঠি পঢ়িব পাৰিছে মই 6 বজালৈ কিয় শুই থাকিম